সেই কাম কৰি আগবাঢ়িছো, ৰিস্ক লৈছিলো। ঘৰৰ মিছেছে কৈছিল কি কাম কৰিছে, পইচা নাপায় কাম বাদ দি বুলি কৈছিল। কিন্তু এটা বস্তু ভাবিছিলো, ইয়েছ বাদ দিয়া কাৰোবাৰ নহয় ভাই, যদি কিবা হ'ব লগা আছে ইয়াতে হওক। তো মাই ডিয়াৰ ফ্ৰেণ্ড, আজি আপোনালোকৰ আগত মই এজ এ চিটি হিচাপে খাৰা হৈছো। এটা আইডি CTC, এটা আইডি NTC, এটা আইডি RTC। যিজন ব্যক্তিয়ে মোক এই ব্যৱসায়টোত হাতত ধৰি লৈ গ'ল, তেখেত নৰ্থ মিষ্টাৰ সুৰঞ্জন দাস ছাৰ। আপোনালোকে কোম্পানীৰ টপ ৰেংক, তাত থেকে ডাঙৰ ৰেংক নাই। UTC দুই লাইন কি ৰেংক এইটো? UTC। তেখেত ডায়মণ্ড প্লাছ ইউনিভাৰ্চিটি কৰে, তাত থেকে ডাঙৰ ৰেংক নাই। ৰাতিপুৱা মোৰ লগত ছাৰৰ কথা হৈছিলে, কালি কথা হোৱা নাই, কালি মই ব্যস্ত, ছাৰৰ ব্যস্ত। ছাৰে মোক ক'লে যে খুব কম সময়ত 3 মাহৰ ভিতৰত